মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰিছো তোমালোক ভালে আছা। আজি আমি নৱমমান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ অন্তৰ্গত ভূগোল খণ্ডৰ ভূপৃষ্ঠৰ পৰিৱৰ্তন পাঠটি আলোচনা কৰিবলৈ আগবাঢ়িছো। ভূপৃষ্ঠ পৰিৱৰ্তন পাঠটি আলোচনাৰ পৰা তোমালোক উপকৃত হবা বুলি মই আশা কৰিছো। আজিৰ আলোচনাত আমি ভূপৃষ্ঠৰ পৰিৱৰ্তনত সহায় কৰা কাৰকসমূহ আৰু নদীৰ খনন কাৰ্যৰ বিষয়ে আলোচনা কৰিম। আহাচোন ছাত্ৰ-ছাত্ৰীসকল, আমি এতিয়া পাঠটিৰ আলোচনালৈ আগবাঢ়ো। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে নিশ্চয় জানা পৃথিৱীৰ উপৰিভাগ মাটি আৰু পানীৰ সংমিশ্ৰণত লৈ উঠিছে। ইয়াৰে মাটি, যাক আমি কওঁ স্থলভাগ, স্থলভাগৰ পৰিমাণ হৈছে 29% আৰু পানীৰ জলভাগৰ পৰিমাণ হৈছে 71%। এই জলভাগ আৰু স্থলভাগ বিভিন্ন ধৰণৰ অৱয়ৱেৰে গঠিত, যেনে পৰ্বত, পাহাৰ, সমভূমি, মালভূমি, নদ, নদী, উপত্যকা, পাহাৰৰ লানি, গভীৰ খাদ, প্ৰবাল প্ৰাচীৰ আদি অন্যতম। এই অৱয়ৱবোৰ যুগ যুগ ধৰি চলি অহা কিছুমান প্ৰক্ৰিয়াৰ বা ক্ৰিয়াৰ ফলত সৃষ্টি হয় আৰু সময়ৰ পৰিৱৰ্তনৰ লগে লগে এই অৱয়ৱবোৰৰো পৰিৱৰ্তন হোৱা দেখা যায়। ভূপৃষ্ঠৰ পৰিৱৰ্তনত প্ৰধান দুটা কাৰকে সহায় কৰে। তাৰে প্ৰথম কাৰকটো হৈছে আভ্যন্তৰীণ কাৰক আৰু দ্বিতীয় কাৰকটো হৈছে বাহ্যিক কাৰক। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আহাচোন আমি এতিয়া আভ্যন্তৰীণ কাৰক আৰু বাহ্যিক কাৰক মানে কি জানিবৰ চেষ্টা কৰো। ছাত্ৰ-ছাত্ৰীসকল, আভ্যন্তৰীণ কাৰক বুলিলে আমি সেইসমূহ কাৰকক বুজো যিবোৰ কাৰকে পৃথিৱীৰ অন্তৰ্ভাগত আমি নেদেখাকৈ ক্ৰিয়া কৰি থাকে। উদাহৰণস্বৰূপে ভূমিকম্প, আগ্নেয়গিৰিৰ উৎকীৰণ আদি অন্যতম। অন্যহাতেদি বাহ্যিক কাৰকসমূহে আমি দেখাকৈ বাহিৰৰ পৰা ক্ৰিয়া কৰি থাকে, যেনে সূৰ্যৰ উত্তাপ, বতাহ, বৰষুণ, নদী, হিমবাহ, সাগৰৰ ঢৌ আদি প্ৰধান। এই বাহ্যিক কাৰকসমূহৰ ধৰ্ম আৰু শক্তি সকলো ঠাই আৰু সকলো সময়তে কিন্তু একে নহয়। ভূপৃষ্ঠৰ ভিন ভিন অঞ্চল আৰু বিভিন্ন সময়ত এইবোৰৰ ক্ৰিয়াৰ পাৰ্থক্য ঘটা দেখা যায়। আজিৰ পৰা বহু নিযুত বছৰৰ আগত যেতিয়া হিম যুগৰ প্ৰচলন আছিল, তেতিয়া পৃথিৱীৰ উপৰিভাগৰ বহু অংশ তুষাৰে ঢাকি ৰাখিছিল। কিন্তু বৰ্তমান সময়ত আমি দেখিছো যে গোলকীয় উত্তাপ বৃদ্ধিৰ লগে লগে এণ্টাৰ্কটিকা মহাদেশত জমা হৈ থকা বৰফসমূহ ক্ৰমাৎ গলিবলৈ আৰম্ভ কৰিছে। গতিকে এই বাহ্যিক কাৰকৰ ধৰ্ম আৰু শক্তি কিন্তু সকলো সময়তে একে নহয়। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আহাচোন আমি বাহ্যিক কাৰকৰ অন্যতম নদীৰ কাৰ্যৰ বিষয়ে আজি জানিবৰ চেষ্টা কৰো। আমি জানো যে পৃথিৱীৰ প্ৰায়বোৰ ঠাইতে বৃহৎ অংশ নদ নদীয়ে আগুৰি আছে আৰু এই নদ নদীসমূহে বাহ্যিক কাৰক হিচাপে ভূপৃষ্ঠৰ বিভিন্ন ধৰণৰ পৰিৱৰ্তন সাধন কৰে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল,
নদী এখনে বাৰু ক'ৰ পৰা পানী পায়? তোমালোকে নিশ্চয় আগৰ শ্ৰেণীত পাইছিলা যে নদীৰ পানীৰ উৎস প্ৰধানত বৰষুণ, পৰ্বতৰ উচ্চাংশত জমা হৈ থকা বৰফ বা ভূগৰ্ভৰ পৰা ওলাই অহা নিজৰা আদি অন্যতম। নদীয়ে বৰষুণেই হওক বা পৰ্বতৰ উচ্চাংশত জমা হৈ থকা বৰফৰ পৰাই হওক, নদীয়ে পানী সংগ্ৰহ কৰে। আৰু প্ৰত্যেকখন নদীয়ে একোটা অৱবাহিকা দেখা যায়। এতিয়া অৱবাহিকা হ'ল একোটা এলেকা য'ৰ পৰা নদীয়ে ইয়াৰ উপনদী সহ নামনিলৈ পানী কঢ়িয়াই আনে। নদী এখন যেতিয়া নামনিলৈ বৈ আহে, তেতিয়া নদী এখনে ভূপৃষ্ঠৰ পৰিৱৰ্তন সাধন কৰে। আৰু আমি নদীৰ কাৰ্যক সাধাৰণতে 3টা ভাগত ভাগ কৰা দেখা যায়। সেই 3টা কাৰ্য হৈছে ক, খনন বা ক্ষয় কাৰ্য, খ, পৰিবহন, গ, অৱক্ষেপন বা জমাকৰণ কাৰ্য। এতিয়া আজিৰ আলোচনাত আমি নদীৰ এই 3টা কাৰ্যৰ ভিতৰত অন্যতম প্ৰথম কাৰ্য নদীৰ খনন বা ক্ষয় কাৰ্যৰ বিষয়ে আলোচনা কৰিম। নদীৰ খনন কাৰ্য অৱবাহিকাটোৰ উপৰিভাগৰ গঠন আৰু অন্তৰ্ভাগৰ শিলাস্তৰৰ কঠিনতা, উদ্ভিদৰ আৱৰণ, প্ৰবাহিত পানীৰ পৰিমাণ আদি কাৰকৰ ওপৰত নিৰ্ভৰশীল। নৈ এখন যেতিয়া উচ্চভূমিৰ পৰা নামনিলৈ বৈ আহে, অৱবাহিকাৰ উপৰিভাগত নৈ এখনে খনন কাৰ্য সাধন কৰে। বৰষুণৰ পানী যেতিয়া নৈ হৈ বৈ যায়, তেতিয়া স্বাভাৱিকতে পানীৰ খনন শক্তি বাঢ়ে। কিন্তু নদীৰ খনন শক্তি সকলো ঠাইতে একে নহয়। কিয় নহয়? কাৰণ নদীৰ খনন কাৰ্য অৱবাহিকাটোৰ উপৰিভাগৰ গঠন, উদ্ভিদৰ আৱৰণ আদিৰ ওপৰত নিৰ্ভৰশীল। তথাপিতো নদীয়ে অৱবাহিকাৰ সকলো অংশতে কম বেছি পৰিমাণে খনন কাৰ্য চলায়। যদিও প্ৰধানত নদীৰ গতিপথতে খনন কাৰ্য সুস্পষ্ট ৰূপত দেখা যায়। এতিয়া প্ৰত্যেক নদীৰে একোটা গতিপথ আছে। নদীৰ গতিপথ বুলিলে আমি বুজিম যে উৎসৰ পৰা মোহনালৈকে যি দীঘলীয়া পথেৰে নদীয়ে গতি কৰে, সেই পথটোকে নদীৰ গতিপথ বোলা হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যে উৎসৰ পৰা, য'ৰ পৰা নদীয়ে পানী সংগ্ৰহ কৰে, য'ৰ পৰা নদীয়ে পানী পায়, তাৰ পৰা নদী এখন যেতিয়া বৈ আহে, তেতিয়া সেই নিৰ্দিষ্ট দীঘলীয়া পথটোকে আমি কি বুলিম? নদীৰ গতিপথ বুলিম। এতিয়া নদী এখন যেতিয়া উচ্চভূমিৰ পৰা বৈ আহে, তেতিয়া নদীখন উচ্চভূমিৰ পৰা বৈ আহোতে নদীৰ খনন শক্তি কিন্তু ভৈয়ামত পৰিৱৰ্তন হোৱা দেখা যায়। যেতিয়া নৈ এখন ভৈয়ামলৈ বৈ আহে, তেতিয়া নদীয়ে উচ্চ অংশৰ পৰা বিভিন্ন ধৰণৰ গেট কঢ়িয়াই আনে। আৰু সেই গেটবোৰ ক্ৰমাৎ ভৈয়ামত জমা হোৱাত নদীৰ খনৰ গভীৰতা হ্ৰাস পায়। ফলস্বৰূপে গভীৰতা যেতিয়া হ্ৰাস পায়, নদীৰ পানীভাগ বোৱাই নিয়াৰ খাতিৰত নদীয়ে দুয়োপাৰ খহায়। তোমালোকে যদি ছবিখন মন কৰা, তেতিয়া দেখিবা যে নদীয়ে চপৰা চপৰে মাটি খহাইছে। এই যে নদীয়ে চপৰা চপৰে মাটি খহাইছে, পাৰ খহাইছে, তাক আমি কওঁ পাৰ্শ্ব খনন বা পাৰ ক্ষৰণ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে গৰাখহনীয়া শব্দটো নিশ্চয় শুনিছা। বাৰিষাৰ সময়ত আমাৰ অসমত সঘনে উচ্চাৰিত কেইটামান শব্দ হৈছে বানপানী, গৰাখহনীয়া আদি। এতিয়া
অসম ও ব্ৰহ্মপুত্ৰ নদীয়ে অসমৰ বিভিন্ন অঞ্চলত বিশেষকৈ মাজুলী, ডিব্ৰুগড় আদি ঠাইত গৰাখহনীয়াই অসমৰ জনসাধাৰণৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা দেখা গৈছে। আৰু এই গৰাখহনীয়াই হৈছে নদী পাৰ্শ্ব খননৰে পৰিণতি। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, নদী এখন যেতিয়া বৈ আহে তেতিয়া নদীৰ গতিপথটো একা বেকা হোৱা দেখা যায়। নদীৰ পাৰ খননে ইয়াৰ গতিপথ অধিক একা বেকা কৰি তোলে। নদীৰ এনে একা বেকা গতি সৰ্পিল গতি বা বক্ৰ গতি বুলি কোৱা হয়। নদীয়ে যেতিয়া খনন কাৰ্য চলায় তেতিয়া নদীয়ে বিভিন্ন ধৰণৰ হ্ৰদ বিলৰো সৃষ্টি কৰে। তেনে এটা হ্ৰদ হৈছে অশ্বক্ষুৰা হ্ৰদ। তোমালোকে যদি চিত্ৰখনলৈ মন কৰা তেতিয়া দেখিবা যে নদীয়ে একা বেকা পথেৰে গতি কৰিছে। দ্বিতীয় ডায়েগ্ৰামটোলৈ তোমালোকে যদি মন কৰা তেতিয়া দেখিবা যে নদীৰ গতিপথ অধিক ভাগযুক্ত হৈ পৰিছে। কিয় হৈছে? বাৰিষাৰ কালত নদীয়ে বৃহৎ পৰিমাণৰ পানী কঢ়িয়াব নোৱাৰাৰ ফলত নদীৰ গতিপথ অধিক ভাগযুক্ত হৈ পৰে। যেতিয়া বাৰিষাৰ কালত পানীৰ পৰিমাণটো বৃদ্ধি পায় নদীৰ গতিপথটো ভাগযুক্ত হৈ পৰে। নদীয়ে তেতিয়া তেনে ভাগযুক্ত অংশটো এৰি পেলাই পুনাই গতি কৰে। চিত্ৰখনলৈ যদি মন কৰা তেতিয়া দেখিবা যে নদীয়ে ভাগযুক্ত অংশটো এৰি দিছে আৰু নদীখন আকৌ পুনৰাই গতি কৰিছে। আৰু এনে ভাগযুক্ত অংশবিলাকত হ্ৰদ বা বিলৰ সৃষ্টি হয়। আৰু এই ভাগযুক্ত অংশটো দেখিবলৈ ঘূৰাই খুৰাই আকৃতিৰ দৰে হোৱাৰ কাৰণে এনে হ্ৰদবিলাকক অশ্বক্ষুৰা হ্ৰদ বুলি কোৱা হয়। পৃথিৱীৰ প্ৰায়বোৰ ডাঙৰ নদীয়ে এনে বিভিন্ন ধৰণৰ অশ্বক্ষুৰা হ্ৰদৰ সৃষ্টি কৰে। তোমালোকে যদি দ্বিতীয় ছবিখনলৈ মন কৰা তেতিয়া তোমালোকে এটা অশ্বক্ষুৰা হ্ৰদ দেখিবলৈ পাবা। গতিকে নদী এখনে খনন কাৰ্য সাধন কৰাৰ ফলত বিভিন্ন ধৰণৰ হ্ৰদ আৰু বিলৰ সৃষ্টি হয়। যি হ্ৰদ আৰু বিলে বাৰিষাৰ পানীবোৰ ধৰি ৰখাত বানপানীৰ প্ৰাবল্য কম হোৱাটো সহায় কৰে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনাৰ আজিৰ পৰা গম পালো যে ভূপৃষ্ঠৰ পৰিৱৰ্তনত বাহ্যিক কাৰক আৰু আভ্যন্তৰীণ কাৰকে সহায় কৰে। বাহ্যিক কাৰকৰ অন্তৰ্গত নদীৰ কাৰ্য বিষয়ে জানিলো। নদীৰ কাৰ্য তিনিটা: খনন, পৰিবহন, অৱক্ষেপন বা জমাকৰণ কাৰ্য। আৰু নদীৰ খনন কাৰ্যৰ বিষয়ে আজি আমি জানিব পাৰিলো। নদীৰ খনন কাৰ্যৰ ফলত গৰাখহনীয়াৰ সৃষ্টি হয়। অশ্বক্ষুৰা হ্ৰদ বা বিলৰো সৃষ্টি হয়। আৰু নদীয়ে খনন কাৰ্যৰ দ্বাৰাই ভূপৃষ্ঠৰ পৰিৱৰ্তন সাধন কৰে। ইয়াৰ পিছৰ আলোচনাত আমি নদীৰ পৰিবহন আৰু অৱক্ষেপন কাৰ্যৰ বিষয়ে আলোচনা কৰিম। আজিৰ পাঠ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।